হাই হেল্ল' নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু আজি আমি যাবলৈ ওলাইছোঁ পিকনিক। আমাৰ ড্ৰাইভাৰ আৰু ক'লৈ যাম আপোনালোকক কৈ আছোঁ অলপ পিছত। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। এইফালে পূৰা বস্তু বাহানি ভৰাই আছে। ক'লৈ যোৱা? Sorry বাইদেউ। So finally আমি পাই গ'লোহি হাতীহাল আৰু বহুত বেছি ধুনীয়া এটা জেগা হয়। বেলেগেতো খাবলৈ ল'লেই। আমি আহি পাইছোঁ 12টা বজাত। আমি আহি পালোঁ এতিয়া পিকনিক খোৱা জেগালৈ। আমি আহিছোঁ হাতীহাল। আমাৰ ঘৰৰ ওচৰতে থকা বহুত বেছি ওচৰতো নহয়, কিন্তু আহিছোঁ। বহুত বেছি ভাল লাগিছে আহি। আপোনালোকো আহিব যদি নাই অহা। এইটো বুন হাই কৈ দিয়া। কি খবৰ? ভালনে তোমালোকৰ? অঁ, বুনৰ দাঁতকেইটা কি হ'ল? দাঁতকেইটা ভাগি গ'ল। অঁ, চবকে হেপী নিউ ইয়াৰ কৈ দিয়া। চুমা এটা দি দিয়া। কামেই নহ'ব। আমাৰ কণী খাব হৈ গ'ল গাইছ। এফালে চবে কণী চণী গুচাই আছে। এজনী আকৌ নাচি আছে পুৰা ধুনীয়াকে। কেনেকুৱা লাগিছে আহি পিনি? আহি কেনেকুৱা লাগিছে? মজা। অঁ, কোৱা কিবা এটা কোৱা। পিকনিক খাব আহিছোঁ। ক'লে আহিছা সেইটো কৈ দিয়া। পিকনিক খাব আহিছোঁ। বহুত কষ্ট কৰিছোঁ। ব্ৰেড, কণী আৰু এটা বেগ আছিলে। কি হ'ব? হাঁহ মাংস আৰু তাৰপিছতে কি আছিলে? হাঁহ মাংস, শুকান চব্জি আৰু চালাড, চাটনি আৰু চাটনি। এতিয়া ব্ৰেকফাষ্টত ডিম, কণী আৰু বিলাহী, বেঙেনা, ডিম, আলু, ডিম, কণী, বিলাহী, বেঙেনা, আলু। আমাৰ হাঁহ মাংস। ৱাও, ইয়াৰ মেহেন্দি লাগিছেচোন। কিবা চাটনি হয় এইটো? কি চাটনি এইটো? এইটো ভোট জলকীয়া, ধনিয়া, পদিনা আৰু পালেং। অঁ, মোক দিছে নেকি খাবলৈ? দেখিয়ে পোৱা নাই মই নিজকে। আৰু এইফালে পূৰা মাহঁতে ধুনীয়াকৈ আলু পিঁয়াজ গুচোৱাত ব্যস্ত হৈ আছে, মানে শাক পাচলি কুটি আছে। আৰু এজনী আকৌ মোক গুৰিয়াই আছে দেই। নেটৱৰ্কে নাই। জানা কি মাংস? ফটো নহয়, ভিডিঅ'হে। ভিডিঅ' বনাইছো, ফটো নহয়। কিবা এটা কওক চবেই নতুন বছৰ বুলি। আৰু ভোগালী বিহু শুভেচ্ছা সকলোকে থাকিল ন। সকলো ভালে থাকক, সকলো থাকক। ভাল মাংস বনিব হৈছে আৰু পুৰা ধুনীয়াকে। আৰু এইফালে পূৰা বৌবহঁত, খুৰীহঁত, বাহঁত আৰু মোৰ লগৰখিনিও পূৰা ধুনীয়াকৈ নাচি মেলি আছে। আৰু ময়ো ফূৰ্তি কৰি আছোঁ, পূৰা নাচিছোঁ। কিন্তু খালি এটা কথা যে কপিৰাইট লাগিব বুলি ভয়তে মানে ভিডিঅ'টো মিউট কৰি দিছিলোঁ। কাৰণ মানে কি কপিৰাইট লাগি যাব ন, চবফালে গান চান বাজি আছে, তেতিয়া কি হ'ব, সেইটো কাৰণে ভাবি মই মিউট কৰি দিছিলোঁ। আৰু ক'বচোন আপোনালোকে বাৰু এনেকৈ পিকনিক গৈছেনে? আমি হ'লে আহিলোঁ আজি। এবছৰলৈ গ'ল আৰু বছৰটোৰ প্ৰথম পিকনিক এইটো। সকলো যাতে ভালে কুশলে থাকে তাকে কামনা কৰিলোঁ। আৰু কোনোবা যদি মোৰ চেনেলত নতুনকৈ আহিছে দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ফাইনেলি হাঁহৰ মাংস ৰেডি হৈ আছে নেকি বৰ্তা? বাকী আছে নি? এয়া বনাই আছে বৰ্তাহঁতে ধুনীয়াকৈ। পূৰা আজি খাম আৰু পূৰা এনজয় হৈছে আজি। পূৰা বহুত বেছি ভাল লাগিছে ইয়াত। আজি হেৰিয়ত হাতীশালৰ পৰিৱেশ হয় নাই? দৃশ্য এনেকুৱা পৰিৱেশ ভিডিঅ' কৰি। মই ভাবিছিলোঁ এইখিনি বগৰী নে নহয়, বগৰী পাতখিনিহে হালধীয়া হৈ আছে।
চ' ফাইনেলি গাইজ আমাৰ ভাত খাবলৈ হৈ গ'ল। ভাল হৈছে অঁ কিবা লাগিলে খাবা দেই একো ইমানে মানে চাই পেলাই হাতী কি চালি ইমান গাইজ মানে আমাৰ খাই বৈ হৈ গ'ল আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ এইফালে চবেই পূৰা